তো হেল্ল' গাইজ ৱেলকাম বেক টু দি চেনেল অসম হাব প্ৰডাকশ্যন। তো মানে আজি আমি এটা প্ৰেংক ভিডিঅ' লৈ আহিছোঁ। তো আজি আমি প্ৰেংক কৰিম মানে ডায়মণ্ড দিলোঁ হৈ যাওঁ, আপোনালোকে চিনিয়ে পাই চাগে। তো তেওঁৰ নাম্বাৰটো এতিয়া বৰ্তমান মোৰ তাত আছে, মই দেখাব নোৱাৰোঁ মানে স্ক্ৰীণত। তো জাষ্ট তাক এটা কল কৰিম আমি আৰু এটা মানে প্ৰেংক ভিডিঅ' ল'ম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। হ'ব দে, ফোনটো লগাইছোঁ মই। हेलो হেল্ল' हाँ কোনে ক'লে খুৰা আপোনাৰ অৰ্ডাৰ আছিলে নেকি এটা? অৰ্ডাৰ কিহৰ মানে আপুনি ইয়াত এটা গাইনা অৰ্ডাৰ কৰিছিলে, অৰ্ডাৰটো আহিছে মানে আমি আগৰ চকত ৰখি আছোঁ। কি কৈছে? আপুনি এটা অৰ্ডাৰ কৰিছিলে নেকি? মইতো অৰ্ডাৰ কৰা নাই। আপোনাৰ নামটো ইয়াত লেখা আছে, আপুনি অৰ্ডাৰ কৰিছে এটা। হয় নেকি? আচ্ছা কি বস্তু বা অৰ্ডাৰ কৰিলোঁ মই? কি বস্তু মানে আপুনি বিৰি একমুঠা আৰু জাইনা এটা অৰ্ডাৰ কৰিছিল, তো আপোনাৰ হয় না? কি বস্তু আপুনি বিৰি এটা আৰু জাইনা এটা অৰ্ডাৰ কৰিছিলে। আপুনি কি কথা কয় মই দেখোন বিৰিয়ে নাখাওঁ, বিৰি আৰু কেনেকৈ অৰ্ডাৰ কৰিম? আপুনি আমাৰ ইয়াত লেখা আছে আপুনি অৰ্ডাৰ কৰিছে বুলি। এতিয়া অৰ্ডাৰটো ৰাখিব নে নাৰাখে? দাদা মইতো বিৰি চিৰি এইগিলা কেনচেল কৰা নাই, কি বুলি কয় অৰ্ডাৰ কৰা নাই, এইগিলা কেনচেল কৰক। দাদা প্ৰেংক। হেল্ল' ডায়মণ্ড দা, আমি প্ৰেংক এটা বনাইছোঁ দা। হয় নেকি? দাদা বেয়া মই নাপাব। প্ৰেংক কল বুলি গমেই পাইছোঁ ভাই। নাই বেয়া নাপাব। নাই কিয় বেয়া পাম? তাৰমানে মই থানাত ডিউটি আছোঁ, প্ৰেংক কল বুলি মই গমেই পাইছোঁ। থেংক ইউ আজি প্ৰেংক কল দিনটো 3টা আহিল মোৰ, দে হ'ব দে। ডক তো গাইজ আপুনি দেখা পাইছে ডায়মণ্ডাই কি কৈছে আৰু তেওঁ গমেই পাইছে বোলে। ভিডিঅ'টো এখনিতে শেষ কৰিলোঁ। আপোনাৰ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।